নমস্কাৰ বি একাছ ফাৰ্মলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আপোনালোকে সকলোৱে জানে মই গাহৰি পালন কৰি আছোঁ আৰু গাহৰিৰ বাহিৰেও মোৰ ছাগলী আছে আৰু মোৰ মুৰ্গীও আছিল। লোকেল মুৰ্গীৰ ফাৰ্মো আছে, কিন্তু এতিয়া লোকেল মুৰ্গী যিখিনি আছিল গোটেইবিলাক মই বিক্ৰী কৰিলোঁ। এতিয়া বৰ্তমান মুৰ্গী নাই। আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চালে আপোনালোকে গম পাব। আৰু এতিয়া নেক্সট মই সোণালী মুৰ্গী আনিম বুলি ভাবি আছোঁ, গতিকে এইটো আনিলে আপোনালোকক নিশ্চয় দেখুৱাম। কিন্তু আজি বন্ধুসকল, মই আপোনালোকক মোৰ ছাগলী কেইটা আছে আৰু মই ছাগলীক কেনেকৈ ৰাখোঁ, কি কি খুৱাওঁ, সেই বিষয়ে আপোনালোকক মই জনাম বুলি ভাবিছোঁ। গতিকে আহক আজি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া যিহেতুকে বাৰিষাৰ দিন, ঘাঁহ বন নাই, সেইকাৰণে ছাগলীকেইটাক চৰাবলৈ নিয়া হৈছে, ঘাঁহ চৰাবলৈ নদীৰ পাৰত। এতিয়া মই তাত গৈ আছোঁ, অলপ দূৰে হয়। এতিয়া মই পথাৰৰ মাজে মাজে গৈ আছোঁ। চবফালে পানী হৈ আছে, মাটিটো দহা, জাগাটো দহা, সেইকাৰণে চবফালে পানী হৈ আছে। আৰু সেইকাৰণে আমি নদীৰ পাৰত ছাগলীকেইটাক নিওঁ ঘাঁহ চৰাবৰ কাৰণে। ঘাঁহ নাখালেও তেওঁলোকৰ স্বাস্থ্য নহয়, অকল পাত চাপৰ খালেও নহয়। ঘাঁহ দিনত একবাৰ হ'লেও ঘাঁহ তেওঁলোকে পাব লাগে, খাব পাব লাগে, তেতিয়া স্বাস্থ্য পাতিবিলাক ভাল হয় ছাগলীবিলাকৰ। আৰু এনেকৈ বাহিৰত ৰাখি পেলাই খোলাকৈ ৰাখি ঘাঁহ বন খোৱালে দানাৰ খৰচ বহুত টকা বাচি যায়। আৰু আবদ্ধ কৰি ছাগলী পালন কৰিলে বহুত টকা খৰচ যায়, যিহেতুকে তেওঁলোকক চাপৰ কিনি খুৱাব লগা হয়। আৰু বেলেগ বেলেগ দানা আছে, যেনেকৈ মাকৈ গুড়ি, তাৰপিছত আৰু বেলেগ কিবা কিবি কমাৰ্চিয়েল ফিড আছে ছাগলীৰ কাৰণে, এইবিলাক কিনি খুৱাব লগা হয়। সেইকাৰণে বহুত টকা খৰচ যায়। কিন্তু এনেকৈ যদি আপোনালোকে খোলা জেগাত এনেকৈ খোলাকৈ যদি আপোনালোকে দিনত কমচে কম এক টাইম ওলাই বাহিৰত আৰু এনেকৈ ঘাঁহ বন খাবলৈ দিয়ে, তেতিয়াহ'লে দানাৰ খৰচটো বাচি যায় আৰু প্ৰফিটটো অট'মেটিকেলি আপোনালোকৰ প্ৰফিটটো বেছি হ'ব। দানাৰ খৰচটো আপোনালোকে যিমান কমাব পাৰে সিমান আপোনালোকৰ প্ৰফিট আছে ছাগলী পালনত। এয়া চাওক, তেওঁলোকে কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে নদীৰ পাৰত। যেতিয়া তেওঁলোকক পানী খাবৰ মন যায়, তেতিয়া তেওঁলোকে নিজে নদীৰ পৰা তেওঁলোকে পানী খায়। গতিকে বন্ধুসকল, মই এনেকৈ খোলা পদ্ধতিত ছাগলী পালন কৰি আছোঁ। ৰাতিপুৱা চাপৰ বা মাকৈ গুড়ি এনেকৈ অলপ চলপ দিয়া হয়। তাৰপিছত 9টা মানত আমি যিমান ছাগল আছে গোটেইবিলাক বাহিৰত উলিয়াই দিওঁ আৰু এনেকৈ লৈ আহোঁ তেওঁলোকক নদীৰ পাৰত ঘাঁহ খাবলৈ। আৰু এনেকৈ তেওঁলোকে দিনটো থাকে। চাওক কিমান ধুনীয়াকৈ ঘাঁহ খাই আছে। ইয়াত বন্ধুসকল 2টা ঘৰৰ ছাগলী আছে। আমাৰ 16টা আছে টোটেল ছাগলী, আৰু বাকীবিলাক ছাগলী বেলেগ এটা ঘৰৰ হয়। তো আমি এনেকৈ একেলগে 2টা ঘৰৰ ছাগলী নদীৰ পাৰত লৈ আহোঁ ঘাঁহ খাবলৈ। আৰু এইটো হৈছে আমাৰ ব্ৰিডাৰ। চাওক পানীৰ মাজত ঘাঁহ খাই আছে, পানী চানী একো খাতিৰে নকৰে। এইফালে তেওঁলোকৰো আছে, আমাৰো আছে। এইটো এটা ডাঙৰ খাহী, এইটো চাওক, চাওক এইকেইটা চব আমাৰে হয়। তেওঁলোকৰ কেইটামান ছাগলীৰ ইঞ্চুৰেঞ্চ কৰা আছে আৰু আমাৰ ইঞ্চুৰেঞ্চ কৰা হোৱা নাই এতিয়ালৈকে। ইঞ্চুৰেঞ্চ কৰিলে ভাল, ছাগলীয়ে হওক বা গাহৰিয়ে হওক, ইঞ্চুৰেঞ্চ কৰিলে ভাল। তো ইঞ্চুৰেঞ্চ কেনেকৈ কৰিব লাগে, ক'ত যোগাযোগ কৰিব লাগে, কিয় কৰিব লাগে, এই সম্পৰ্কে আপোনালোকক মই নেক্সট এটা ভিডিঅ'ত জনাম। গতিকে আপোনালোকে ভিডিঅ'টো নিশ্চয় চাব। এইকেইটা খাহী বেলেগৰ, এইটো হৈছে পাঠা। ছাগল পুহিলে বাৰিষাত অলপ কষ্ট হয়, এইটো ইঞ্চুৰেঞ্চ কৰা আছে। চাওক এইজনীৰো ইঞ্চুৰেঞ্চ আছে। ছাগলী পালন কৰিলে ঘাঁহ ৰুব লাগে, নহ'লে বাৰিষাত বহুত কষ্ট হয়।
নেপিয়াৰ ঘাঁহ আছে। নেপিয়াৰ দুটা প্ৰকাৰৰ আছে, দুটাও ভাল, যিকোনো এটা ৰুলে ভাল হয়। মই ৰোৱা নাই, ৰুম বুলি ভাবি আছোঁ। এইটো ইঞ্চুৰেঞ্চ কৰা আছে। এয়া কাণত চাওক, য়েল্ল' কালাৰৰ এইটো চাওক। এতিয়া যিহেতুকে লকডাউন চলি আছে, স্কুলবিলাক বন্ধই আছে, ক্লাছ পাতি হোৱা নাই, সেইকাৰণে ছাগলীকেইটাকে চোৱা চিতা কৰোঁ। ছাগলীবিলাকৰ লগতে দিনটো আৰু ব্যস্ত হৈ থাকোঁ। ইফালে গাহৰিও আছে, আৰু গাহৰিকটো আৰু দিনটো চাব লগা নাই, তেওঁলোকে ফাৰ্মত থাকে। আৰু এইফালে চাওক, ইঞ্চুৰেঞ্চ কৰিলে এনেকুৱা ষ্টিকাৰ কাণত লগাই দিয়ে। ইয়াত চাওক, হালধীয়া ৰঙৰ ষ্টিকাৰ। আৰু এইটো হৈছে তেওঁলোকৰ ব্ৰিডাৰ। বন্ধুসকল, মই প্ৰাইভেট স্কুলত কাম কৰোঁ আৰু লগতে গাহৰি পালন কৰি আছোঁ, ছাগলী পালন কৰি আছোঁ, আৰু মোৰ লোকেল মুৰ্গীৰ ফাৰ্মো আছে। কিন্তু মই একেবাৰে কম বাজেটৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু লাহেকৈ মই ডাঙৰ কৰি আছোঁ। আমি এনেকৈ ছাগলী পালন, গাহৰি পালন, মুৰ্গী পালন কৰিলে চৰকাৰী চাকৰি নহ'লেও আমি আৰামত আমাৰ ঘৰখন চলাব পাৰিম, পৰিয়ালটো চলাব পাৰিম আৰু ল'ৰা ছোৱালীকো পঢ়াব পাৰিম। আমাৰ বহুত ল'ৰা ছোৱালীয়ে এনেকুৱা ফাৰ্মিংবিলাক কৰিব নোখোজে, লাজ পায়, টান পায়। BA পাছ কৰিছোঁ, MA পাছ কৰিছোঁ, এনেকুৱা কাম কিয় কৰিম, এনেকুৱা ধৰণৰ তেওঁলোকে চিন্তা কৰে। গতিকে বন্ধুসকল, আপোনালোকে চাওক, আমি যদি গাহৰি ফাৰ্ম, ছাগলী ফাৰ্ম, মুৰ্গী ফাৰ্ম এইবিলাক যদি আমি নকৰোঁ, বা আমাৰ খেতি মাটি আছে, আমি যদি খেতি নকৰোঁ, তেতিয়াহ'লে কি হ'ব? বাহিৰৰ পৰা মানুহবিলাক আহিব আৰু তেওঁলোকে খেতি কৰিব, মাটিবিলাক দখল কৰিব। আমাৰ যিটো বজাৰ আছে, মাৰ্কেট আছে ছাগলীৰ, গাহৰিৰ, মুৰ্গীৰ, সেইটো তেওঁলোকে দখল কৰি ল'ব। আহা আৰম্ভ কৰিছে, বাহিৰৰ পৰা আহি মাটি কিনি আছে, ডাঙৰ ডাঙৰ ফাৰ্ম বনাই আছে আমাৰ অসমত, নৰ্থ ইষ্টত। আপোনালোকে জানে, নলবাৰীত এটা ডাঙৰ এটা ফাৰ্ম বনোৱা হৈছে, কোটি টকাৰ ফাৰ্ম, গাহৰি ফাৰ্ম। মালিকটো ক'ৰ হয়? বাহিৰৰ হয় মালিকটো। কাৰণ তেওঁ জানে যে ইয়াতে মাংসৰ চাহিদা বহুত বেছি। গতিকে আমি বহি থাকিব নালাগে, আমি নিজে কৰিব লাগিব। তেতিয়াহে আমি কিবা এটা উপাৰ্জন কৰিব পাৰিম, আমি নিজে নিজৰ ঘৰখন চলাব পাৰিম আৰু আমি সকলোৱে আগবাঢ়িব পাৰিম। বন্ধুসকল, আজিলৈ ইমানে। যদি আজিৰ মোৰ এই ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু আজি মই কোৱা কথাখিনি যদি কাৰোবাক আঘাত কৰিছে, তেতিয়াহ'লে ক্ষমা কৰিব। ধন্যবাদ।